নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম নিৰাপদ হওক দীপাৱলীত হ'বলগীয়া কেইটামান সংকেত। সেই কথাবোৰ জানিবলৈ আমি ভিডিঅ'টো চাব লাগিব। গতিকে আহক বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, দীপান্বিতা বা দেৱালী আজিকালি সৰ্ববৃহৎ উৎসৱ বুলি গণ্য কৰা হয়। অতি উলহ মালহে এই উৎসৱ পালন কৰা হয়। পোহৰৰ উৎসৱ দীপান্বিতাত চৌদিশে বন্তি, আকাশবন্তি, বিজুলী চাকি মালাৰে উজ্বলাই তোলা হয়। অমাৱস্যা ঘোৰ আন্ধাৰক দীপাৱলীৰ পোহৰেৰে আঁতৰ কৰি দশোদিশ উজ্বলাই তোলা হয়। দীপাৱলীত ল'বলগীয়া কেইটামান সাৱধান হ'ল: বম, ফটকা আদি ঘৰৰ ভিতৰত নুফুটাই বাহিৰত মুকলি ঠাইত ফুটাব লাগে। ফটকা, কলগছ, বম আদি হাতত ফুটাবলৈ নালাগে। ফটকা ফুটোৱাৰ সময়ত একেবাৰে ওচৰত থাকিব নালাগে। এবাৰত নজ্বলা ফটকা পুনৰ ফুটাব যাব নালাগে। ফুলজাৰি আদি মূৰৰ ওপৰত জ্বলাব নালাগে। সুৰাপান সেৱন কৰি দীপাৱলী পাতিব নালাগে। এনে কৰিলে কাজিয়া বেছিকৈ হৈ সামাজিক পৰিৱেশ নষ্ট কৰে। বয়সীয়াল ব্যক্তি, গৰ্ভৱতী নাৰী, কেঁচুৱা আৰু সৰু সৰু ল'ৰা-ছোৱালীক নজৰ দিব লাগে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।